নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই হলো ধীৰাজ বৰ্মন আৰু আপোনালোকে চাই আছে জব জ্ঞান আসাম আজিৰ এই ভিডিঅ'টোত মই কিছুমান খুবেই ইম্পৰ্টেণ্ট এলজেব্ৰা কোৱেশ্চন লৈ আহিছোঁ গতিকে ভিডিঅ'টো আপোনালোকে সকলোকে চাই থাকিব ঠিক আছে গতিকে আজি ফাৰ্ষ্ট কোৱেশ্চনটো লৈ আহিছোঁ ফাৰ্ষ্ট কোৱেশ্চনটো দি আছে চাব ইয়াতে আণ্ডাৰ ৰুট অফ 20 দেন প্লাছ এগেইন আণ্ডাৰ ৰুট ঠিক আছে 20 এগেইন আণ্ডাৰ ৰুট আৰু কিমানলৈকে আছে চাব এইটো খুবেই ইম্পৰ্টেণ্ট যদি কেতিয়াবা এইটো কি হয় ইয়াতে প্লাছ নাথাকে কেতিয়াবা আৰু এই ইনফিনিটিত দিয়া নাথাকিব ঠিক আছে অসীম যেটো আছে এইটো ইনফিনিটি বুলি কোৱা হয় এইটো দিয়া নাথাকিব তো তেতিয়া এনসাৰটো বেলেগ হ'ব ঠিক আছে এতিয়া ইয়াতে চাওক ইয়াতে অসীমলৈ দিছে কোৱেশ্চনটো আৰু ইয়াতে কি দিয়া আছে প্লাছ আৰু এই সেকেন্ড যেটো কোৱেশ্চন আছে চাব সেকেন্ড কোৱেশ্চনটোত আকৌ মাইনাস দিয়া আছে মানে দুটা বেলেগ বেলেগ প্যাটাৰ্ন হ'ব ঠিক আছে কিন্তু কৰা যেটো প্ৰসেস সেইটো সেমে হ'ব ইয়াতে চাব যেটো নাম্বাৰ দিয়া থাকে এনেকুৱা যদি টাইপৰ থাকে এটা চাব দুটা টাইপৰ হ'ব পাৰে আকৌ হিটো প্ৰথমতে চাব যে এই নাম্বাৰটো কিমান দিয়া আছে হেতু লিখি লব ঠিক আছে এই নাম্বাৰটো মই লিখি লৈছো ইয়াতে এতিয়া নাম্বাৰটো চাব নাম্বাৰটোক যদি আপোনালোকে চাব এই 20 আমি এনে কেনেকে ভঙাব পাৰো যে মাল্টিপল পূৰণ কৰাৰ পিছত দুটা সিৰিয়াল নাম্বাৰ পাও নেকি হেতু চাব আপোনালোকে যদি সিৰিয়াল নাম্বাৰ নাপাও তেতিয়া হলে বেলেগ ফৰ্মুলা ইউজ কৰিব লাগিব আৰু যদি দুটা সিৰিয়াল নাম্বাৰৰ পূৰণফল হয় এই নাম্বাৰটো মাল্টিপল হয় দেনে 20 উই ক্যান রাইট আমি লিখিব পাৰো 4 * 5 বুজি পাইছে 4 * 5 দুটা সিরিয়াল নাম্বার হয় 4 এর পিছত 5 আছে ঠিক আছে যদি সিরিয়াল নাম্বার হয় তেতিয়া হলে আমাৰ অতি সহজতে হৈ যাব চাব এতিয়া চাব ইয়াতে প্লাস যদি প্লাস হয় মনত ৰাখিব যদি প্লাস হয় প্লাস হলে যদি প্লাস থাকে ইয়াৰ মাজত তেতিয়া হলে আমাৰ লাৰ্জ মানে ডাঙৰ নাম্বাৰটো হ'ব ঠিক আছে দুটা নাম্বাৰ পালো ইয়াতে এটা সৰু থাকিব এটা ডাঙৰ থাকিব গতিকে প্লাস থাকিলে আমাৰ লাৰ্জ নাম্বাৰটো হ'ব আৰু যদি মাইনাস থাকে তেতিয়া হলে স্মল নাম্বাৰটো হ'ব যেটো সৰু নাম্বাৰ বুজি পাইছে ইয়াতে চাওক এটো দুটা নাম্বাৰ আছে 4 and 5 কোনটো লাৰ্জ নাম্বাৰ হয় ইয়াৰ লাৰ্জ নাম্বাৰটো হ'ব 5 গতিকে ইয়াৰ এনসাৰটো 5 হ'ব ইয়াৰ এনসাৰটো 5 হ'ব কিয় ইয়াতে প্লাস দিয়া আছে বুজি পাইছে গতিকে ইয়াৰ উত্তৰটো কিমান হ'ব 5 ঠিক তেনেদৰে এটুক আমি এনেদৰে সেম এটু ইয়াতৰ কিমান দিয়া আছে 20 দিয়া আছে গতিকে 20 ক আমি কি লিখিব পাৰো 4 * 5 সেম আৰু নি লিখো আৰু এইবাৰ চাব এইবাৰ কি দিয়া আছে মাইনাস দিয়া থাকিলে ইয়াৰ সৰুটো মাইনাস দিয়া থাকিলে কি হয় স্মল মানে ইয়াতে কিমান আছে 4 হ'ব গতিকে ইয়াৰ এনসাৰ কিমান হ'ব 4 গতিকে ইয়াৰ এনসাৰটো কিমান হ'ব 4 আশা কৰো আপোনালোকে এটো বুজি পালে ভালদৰে এটা আপোনালোকে এটো নিজে কৰি চাব এতিয়া ঠিক আছে মই কৰি দি আছো তথাপিও আপোনালোকে এটো নিজে কৰি চাও ঠিক আছে মই কৰাৰ আগতে ইয়াতে চাব ঠিক তেনেদৰে 30 সেম প্ৰসেস আছে এইটো চাব লাষ্টত কিন্তু ইনফিনিটি এটা থাকিব লাগিব ঠিক আছে নহলে কিন্তু এইটো ফৰ্মুলা এপ্লাই কৰিব নোৱাৰে আপুনি এতিয়া চাব ইয়াতে 30 লিখা আছে গতিকে 30 ক আমি কেনেকে ব্ৰেক কৰিব পাৰো যাতে দুটা সিৰিয়াল নাম্বাৰ হ'ব লাগিব পূৰণফলটো ঠিক আছে গতিকে 30 ক আমি কেনেদৰে লিখিব পাৰো 5 * 6 গতিকে 5 * 6 যদি কৰো দুটা সিৰিয়াল নাম্বাৰ হয় আৰু এই দুটাৰ পূৰণফল কিমান হয় 30 হয় ঠিক আছে এতিয়া চাব এটো প্লাস আছে প্লাসৰ ক্ষেত্ৰত মই কৈছো যে ডাঙৰ নাম্বাৰটো হয় গতিকে ইয়াতে ডাঙৰ নাম্বাৰ কোনটো হ'ব ডাঙৰ নাম্বাৰ 6 হ'ব গতিকে ইয়াৰ এনসাৰটো কিমান হ'ব 6 হ'ব বুজি পালে আৰু এটো চাও ঠিক তেনেদৰে ইয়াতে 30 আছে সেম নাম্বাৰ লৈছো এটা চাব ইয়াতে কি আছে মাইনাস দিয়া আছে আৰু ইনফিনিটি লৈকে দিয়া আছে গতিকে মাইনাস থাকিলে আপোনালোকে চাব আগৰ দৰে ঠিক দুটা নাম্বাৰৰ পূৰণফল হ'ব লাগিব সিৰিয়াল নাম্বাৰৰ পূৰণফল হ'ব লাগিব এই নাম্বাৰটো গতিকে 5 * 6 সিৰিয়াল নাম্বাৰ হয় আৰু ইয়াৰ সৰুটো ল'ব লাগিব যেহেতু ইয়াতে মাইনাস সাইন আছে যেহেতু ইয়াতে মাইনাস সাইন আছে গতিকে আমাক ইয়াতে কি কৰিব লাগিব সৰুটো ল'ব লাগিব গতিকে ইয়াৰ সৰুটো কিমান হয় 5 গতিকে ইয়াৰ উত্তৰ কিমান হ'ব 5 হ'ব ঠিক আছে ইয়াৰ উত্তৰটো কিমান হ'ব 5 হ'ব এতিয়া চাব এটো টাইপ 2 হ'ল টাইপ 2 কেনেকে হ'ল চাব ইয়াতে 5 ক আমি ব্ৰেক যদি কৰো দুটা সিৰিয়াল নাম্বাৰৰ পূৰণফল নহয় এবাৰ ঠিক আছে 2 * 3 কৰিলে 6 হে হ'ব গতিকে সিৰিয়াল নাম্বাৰৰ পূৰণফল নহয় মানে এটো কোনো নাম্বাৰৰ পূৰণফল নহয় আছে ঠিক আছে তেতিয়া কি কৰিব এটোক আমি এজ এ যিকোনো এটা সাপোজ আপোনালোকে কি ল'ব পাৰে যিকোনো এটা ভ্যালু ল'ব পাৰে এটো n বা কিমান সাপোজ মই এটো n ললো যিমান ভ্যালুটো দিয়া আছে হা আচ্ছা এটো n ললে আপোনালোকে কনফিউজ হ'ব পাৰে n মানে সংখ্যা বুলি ধৰা হয় এক্স্যাক্টলি a ল'ব পাৰে b ল'ব পাৰে যিকোনো ইয়াতে সাপোজ মই a ললো ঠিক আছে a ললে আপোনালোকে ফৰ্মুলাটো মনত ৰাখিব যদি পজিটিভ হয় যদি ইয়াৰ মাজত কি থাকে প্লাস সাইন থাকে যদি পজিটিভ হয় ঠিক আছে যদি পজিটিভ হয় প্লাস সাইন থাকে তেতিয়া হলে ফৰ্মুলাটো কি লিখিব তেতিয়া ফৰ্মুলাটো আপোনালোকে এনেকে লিখিব স্কয়াৰ ৰুট অফ বা আন্ডাৰ ৰুট অফ 4a plus 1 স্কয়াৰ ৰুট অফ what 4a plus 1 divided by 2 যদি প্লাস হয় ইয়াতে প্লাস 1 হ'ব আর যদি মাইনাস হয় মাইনাস 1 হ'ব বাকিখিনি সেম থাকিব যদি নেগেটিভ হয় মানে এই নেগেটিভ মানে এই সাইন বিলাক যদি মাইনাস হয় ইয়াতে দেখক সাইন বিলাক কি আছে মাইনাস যদি নেগেটিভ হয় তেতিয়া হলে আপোনালোকে চাব এটো সেম ফৰ্মুলা হ'ব
ইয়াতে 4a + 1 ডিভাইডেড বাই তলত 2 হ'ব কিন্তু ইয়াতে যদি মাইনাস থাকে তেতিয়াহলে ইয়াতে কি হ'ব -1 হ'ব বুজি পালে গতিকে ইয়াতে কিমান হ'ব -1 গতিকে এতিয়া চাব এই দুটা হল ফৰ্মুলা এতিয়া আমি যদি এই ফৰ্মুলাটো এপ্লাই কৰো ইয়াতে প্লাস যেহেতু দিয়া আছে গতিকে আমি এনেকে লিখিম ইয়াতে 4 a এর ভ্যালু কিমান ইয়াতে a এর ভ্যালু হ'ব 5 ঠিক আছে গতিকে 4 * 5 + 1 4 * 5 + 1 ডিভাইডেড বাই তলত 2 থাকিবই গতিকে ইয়াতে প্লাস আছে মানে ইয়াতে এক্সট্ৰা বাহিৰত হ'ব এই +1 টো বাহিৰত হ'ব ভিতৰত নহয় 4 5 যে 20 + 1 21 স্কয়ার রুট অফ 21 আৰু এক্সট্ৰা কে এটো +1 এন্ড +2 এইটো কিন্তু এইটোৰ লগত প্লাস কৰিব নোৱাৰে কাৰণ ইয়াতে স্কয়ার রুট আছে ইয়াতে বৰ্গমূল দিয়া আছে কিন্তু এইটো বাহিৰত বৰ্গমূলৰ বাহিৰত আছে গতিকে এই দুটা নাম্বাৰ আপোনালোকে যোগ কৰিব নোৱাৰে মনত ৰাখিব ঠিক আছে এই দুটা নাম্বাৰ আপোনালোকে যোগ কৰিব নোৱাৰিব আৰু এইটোৱে উত্তৰ হ'ব বুজি পালে সেম তেনেকৈ এইটো ক্ষেত্ৰটো সেম ফৰ্মুলা এপ্লাই হ'ব যদি মই এইটো লিখো তেতিয়ালে 4 ইয়াতে কিমান হ'ব 4 * 5 ঠিক আছে 4 * 5 ইয়াতে +1 এ হ'ব কিন্তু বাহিৰত কি হ'ব -1 যেহেতু ইয়াতে মাইনাস আছে বাহিৰটো -1 হ'ব ডিভাইডেড বাই 2 ওপৰটো সেম আগৰ দৰে হ'ব 21 স্কয়ার রুট অফ 21 এইবাৰ হ'ব -1 ডিভাইডেড বাই 2 ইয়াৰ উত্তৰ হ'ব এইটো স্কয়ার রুট অফ 21 -1 ডিভাইডেড বাই 2 বুজি পালে এটা আপোনালোকে এইটো ট্রাই কৰক নিজে ঠিক আছে ঠিক আমি ব্ৰেক কৰিব নোৱাৰো 1 * 2 কৰিলে 2 হে হ'ব গতিকে দুটা সিৰিয়াল নাম্বাৰৰ ব্ৰেক কৰিব নোৱাৰো আমি ঠিক আছে গতিকে এইটো হেতু ফৰ্মুলা এপ্লাই কৰিব লাগিব ইয়াতে চাব এতিয়া 4a কি আছিল ফৰ্মুলা 4a a মানে এইটো হ'ব ঠিক আছে তো ইয়াতে হ'ব 3 4a + 1 ইয়াতে হ'ব +1 আৰু এই যেটো বাহিৰৰ প্লাস এটো বাহিৰতে থাকিব এটো +1 যেহেতু ইয়াতে প্লাস আছে গতিকে এটা +1 হ'ব ডিভাইডেড বাই 2 গতিকে 4 3 = 12 + 1 স্কয়ার রুট অফ 13 ডিভাইডেড বাই 2 আৰু ইয়াতে এক্সট্ৰা কে +1 টো বাহিৰত হ'ব এটো হ'ব উত্তৰ ঠিক আছে স্কয়ার রুট অফ 13 + 1 নেক্সট এটো চাব এতিয়া আপোনালোকে এটো মাইনাস আছে যেহেতু সেম ইয়াতে ডাইৰেক্টলি মই আনসাৰটো এতিয়া বহাবই পাৰো স্কয়ার রুট অফ 13 - 1 ডিভাইডেড বাই 2 ঠিক আছে গতিকে আপোনালোকে কৰিও চাব পাৰে কাৰণ এইটো সেমে ভ্যালু হয় গতিকে ইয়াতে অকল মাইনাস হ'ব গতিকে ডিভাইডেড বাই 2 আপোনালোকে এনেকৈ কৰিব খুবেই ইম্পৰ্টেন্ট এনেকুৱা কোৱেশ্চন অহা দেখা যায় ঠিক আছে এনেকুৱা কোৱেশ্চন অহা দেখা যায় এসএসসি হওক বা আমাৰ আসাম বোৰ্ডৰ যিকোনো এক্সামত এনেকুৱা কোৱেশ্চন এটা থকা প্ৰায়ে দেখা যায় গতিকে এইবাৰো অহাৰ চান্সেছ আছে যেটো হ'বলগীয়া অসম পুলিচৰ এসআই বা যিবিলাক হওক যিবিলাক গ্ৰেড 3 যিবিলাক পোষ্ট ওলাব ঠিক আছে সেইবিলাকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হয় দেন নেক্সট টাইপ 3 ঠিক আছে টাইপ 3 এটো চাওক আগৰটো টাইপ আৰু এটো টাইপৰ মাজত ডিফাৰেন্সটো দেখুৱাই আছো আগৰ বিলাকৰ চাওক ইয়াতে মাজত প্লাস নহলে মাইনাস আছিল কিন্তু এইটো টাইপৰ চাওক ইয়াতে প্লাস মাইনাস একো দিয়া নাই মানে এটো পূৰণফল দিয়া আছে মাল্টিপল দিয়া আছে মাল্টিপ্লিকেশন দিয়া আছে ঠিক আছে ইয়াতে পূৰণফল দিয়া আছে তো এইটো এটা বেলেগ টাইপ হৈ গল আৰু এইটো আপোনালোকে কেনেকৈ কৰিব এইটো কৰাৰ কাৰণে এটা খুবেই ইজি ফৰ্মুলা আছে চাব ইয়াতে যদি ইয়াতে চাওক যদি এনেকুৱা পূৰণফল থাকে আৰু ইনফিনিটি অসীমলৈ থাকে তেতিয়াহলে যেটো নাম্বাৰ দিয়া থাকে হেতুই উত্তৰ হ'ব ইয়াতে নাম্বাৰ কিমান আছে 12 গটিকে ইয়াৰ উত্তৰটোৱে কিমান হ'ব 12 হ'ব ঠিক আছে আৰু যেটো এটো চাব ইয়াতে কিমান আছে 17 দিয়া আছে কিন্তু এটো অসীমলৈ হ'ব লাগিব ঠিক আছে কিন্তু এটো অসীমলৈ হ'ব লাগিব মনত ৰাখিব অসীম যদি নহয় তেতিয়াহলে এনসাৰটো পৰিৱৰ্তন হ'ব মনত ৰাখিব যদি অসীম ইনফিনিটি দিয়া না থাকে তেতিয়া কিন্তু এনসাৰ পৰিৱৰ্তন হ'ব তেতিয়া ফৰ্মুলা এপ্লাই কৰিব লাগিব বুজি পাইছে গতিকে ইনফিনিটি লৈকে যেতিয়া দিয়া থাকিব তেতিয়া কিন্তু এনসাৰটো ডাইৰেক্ট যেটো নাম্বাৰ দিয়া থাকে হেতুই হ'ব ইয়াতে 17 দিয়া আছে গতিকে মই 17 লিখিব পাৰো গতিকে নেক্সট যেটো টাইপত আছে এটো যদি ইনফিনিটি দিয়া না থাকে তেতিয়াহলে কেনেকৈ কৰিব চাব এটো ইনফিনিটি দিয়া নাই চাও ইনফিনিটি দিয়া নাই ঠিক আছে এটো কেনেকৈ কৰিব ইয়াতে চাব আপোনালোকে বেস মানে ভূমি ঠিক আছে এটা কথা মনত ৰাখিব ইয়াতে বেসত মানে বেস আৰু ইয়াতে পাৱাৰ থাকিব হা তেটা পাৱাৰত আপোনালোকে কি ফৰ্মুলা যদি এনেকুৱা স্কয়াৰ ৰুট থাকে তেতিয়াহলে পাৱাৰত আপোনালোকে এটা ফৰ্মুলা লিখিব পাৰে ইয়াৰ পাৱাৰ যেটো এটো বেস মানে তলত যেটো নাম্বাৰ বহিব এটোক বেস বুলি কয় ভূমি বুলি কয় তলত যেটো নাম্বাৰ বহিব তাৰ ওপৰত পাৱাৰত কি লিখিব আপোনালোকে 2 টু দি পাৱাৰ n - 1 ডিভাইডেড বাই 2 টু দি পাৱাৰ n এটো হল ফৰ্মুলা এনেকুৱা যদি মেথছ থাকে তেতিয়াহলে আপোনালোকে এটো ফৰ্মুলা এপ্লাই কৰিব লাগিব এটা আপোনালোকে বুজি পোৱা নাই চাগে এটো বেস মানে কি হ'ব বেসত এই নাম্বাৰটো ইটসেলফ হ'ব নাম্বাৰটো নিজে বহিব ইয়াতে চাওক এই নাম্বাৰটো ইয়াৰ বেস এইটো 2 হ'ব মানে তলত বহিব ইয়াৰ নাম্বাৰটো যেটো থাকিব এইটোৱে বহিব ইয়াতে যদি 7 হলে মই তলত 7 বহাম গতিকে ইয়াতে চাওক এই নাম্বাৰটো 5 দিয়া আছে গতিকে মই প্ৰথমতে 5 লিখিম এটো বেস হৈ গল বেস এটা ইয়াৰ পাৱাৰত চাব এই পাৱাৰত এই ফৰ্মুলাটো লিখিব লাগিব ঠিক আছে পাৱাৰত এই ফৰ্মুলাটো বহিব এটা 2 টু দি পাৱাৰ 2 টু কমন সবতে 2 থাকিব n মানে ইয়াতে চাব n মানে কেইটা নম্বৰ আছে এটা দুটা তিনিটা চাৰিটা আৰু এইটো হল পাঁচটা টোটাল কেইটা নম্বৰ আছে ইয়াতে পাঁচটা আছে n কেইটা আছে n মানে পাঁচটা আছে দেই এই নাম্বাৰটো নহয় নাম্বাৰটোৰ কাৰণে মই 5 লিখা নাই মানে কেইটা নম্বৰ আছে যদি ইয়াতে চাব এটা
2 কেইটা আছে 5টা গটিকে ইয়াতেও n ইকুয়ালস টু কিমান হ'ব 5 হ'ব মানে কেইটা নাম্বাৰ আছে হেতুৱে লিখিব লাগিব ইয়াতে কনফিউজ নহব কাৰণ ইয়াতে 5 দিয়া আছিল গটিকে যদি ইয়াতে 7 থাকিলে হয় তেতিয়াও n ইকুয়ালস টু কিমান হলে হয় 5 কাৰণ 5টা যদি হলে হয় যদি ইয়াতে 4টা নম্বৰ থাকিলে হয় তেতিয়ালে n ৰ ভ্যালু মই 4 লিখিলো হয় বুজি পাইছে গটিকে 2 টু দি পাৱাৰ n স্কয়াৰ ৰুট থাকিলে ইয়াতে 2 হ'ব এইটো মেন্ডেট হ'ব মানে এইটো কম্পালসৰি হ'ব 2 ঠিক আছে 2 টু দি পাৱাৰ n মানে ইয়াতে কিমান হ'ব 5 আছে 5 লিখিলো ইয়াতে -1 and 2 টু দি পাৱাৰ আকৌ কিমান হ'ব 5 2 টু দি পাৱাৰ 5 মানে কিমান হয় আপোনাৰ 32 হয় ঠিক আছে মনত ৰাখিব 2 টু দি পাৱাৰ 5 যদি 2 5 বাৰ পূৰণ কৰে তেতিয়ালে 32 হ'ব তেতিয়া 32 -1 and তলত 32 হ'ব মানে ওপৰত যেটো হ'ব তাৰ পৰা তলত এটা কম হ'ব বুজি পালে তাৰ পৰা তলত সৰি ওপৰত এটা কম হ'ব আৰু তলত এটা বেছি হ'ব ভ্যালুটো এতিয়া তলত কিমান হলে 32 আৰু ওপৰত কিমান হ'ব 31 বুজি পালে এতিয়া সেম এটো যদি মই কৰো তেতিয়া হলে এটো সেম হ'ব ইয়াতে 2 হ'ব বেস and ইয়াৰ পাৱাৰটো সেমে হ'ব তেতিয়া হলে 2 টু দি পাৱাৰ 5 হ'ব ঠিক আছে ইয়াতে 5টা যেটো আছে and -1 ডিভাইডেড বাই 2 টু দি পাৱাৰ ইয়াতে কিমান হ'ব 5 হ'ব গটিকে 2 টু দি পাৱাৰ ওপৰটো কিমান হ'ব 32 - 131 ডিভাইডেড বাই 32 এইটো आंसर হ'ব বুজি পালে আপোনালোকে গটিকে এনেকুৱা কোৱেশ্চন হোৱাৰ চান্সেস খুব আছে দেন নেক্সট এটো এটা বেলেগ টাইপ হৈ গল এটো কোনো টাইপ মানে তেনেকুৱা একো ফলো কৰা নাই কেতিয়াবা প্লাস পাই আছো কেতিয়াবা মাইনাস পাই আছো ঠিক আছে মিক্স আপ মানে এটো তেনেকুৱা কোনো ফৰ্মুলা নাই গটিকে এটো আপোনালোকে কৰিব লাগিব কৰিব যেতিয়া লাগে তেতিয়া হলে আপোনালোকে চাব বাহিৰটো আগত সলভ নকৰিব যেতিয়া আপোনালোকে মেথছটো কৰিব লগা হয় তেতিয়া সদায় মনত ৰাখিব ইনসাইড ভিতৰত থকা নাম্বাৰটোৰ পৰা আপোনালোকে সলিউশন কৰিবলৈ আৰম্ভ কৰিব তেতিয়া হলে আপোনালোকৰ অতি সহজতে সলভ হ'ব ঠিক আছে গটিকে বাহিৰত যেটো আছে মই তেনেকে সেম লিখিম ইয়াতে 27 আছে মই একো নকৰো এটো দেন কিমান আছে 86 আছে 86 লিখিলো দেন -17 আছে স্কয়াৰ ৰুট অফ 17 আছে গটিকে 17 লিখিলো নেক্সট প্লাস চাব এই স্কয়াৰ ৰুট অফ 64 ক মই 64 ৰ বৰ্গমূল কিমান হয় 8 8 * 8 64 হয় গটিকে মই ইয়াতে এই 64 ৰ জায়গাত মই 8 লিখিব পাৰো এতিয়া চাব আপোনালোকে স্কয়াৰ ৰুট অফ 64 কেনেকৈ লিখিব পাৰে আপোনালোকে যি হকলে নাজানে তেওঁলোকৰ কাৰণে কৈ দিছো 64 ক আমি যদি লিখো 8 * 8 যদি স্কয়াৰ থাকে চাব এটা কথা মনত ৰাখিব ইয়াতে 8 স্কয়াৰ ঠিক আছে 8 স্কয়াৰ হৈ গল আৰু এটা কথা মনত ৰাখিব যেতিয়া বৰ্গমূলটো আপোনালোকে ৰিমুভ কৰে তেতিয়া হলে পাৱাৰত কিন্তু হাফ আহে পাৱাৰত কিমান আহে যেতিয়া বৰ্গমূলটো আপোনালোকে গুচাই দিয়ে তেতিয়া হলে পাৱাৰত এটা হাফ দিব লাগে গটিকে এইটো কেনসেল হৈ গল কিমান আহি গল 8 বহুত সহজ হয় যি হকলে নাজানে তেওঁলোকৰ কাৰণে এটো কৰি দিছো ঠিক আছে এটা চাব ইয়াতে 17 + 8 ঠিক আছে 17 + 8 কিমান হয় আপোনাৰ 25 হয় নহয় জানো 17 + 5 আপোনাৰ 25 হয় 25 ৰ বৰ্গমূল যদি কৰো তেতিয়া হলে আমি কিমান পাম 5 পাম ঠিক আছে তে নেক্সট চাব 27 + 86 and ইয়াৰ পৰা 5 মাইনাস কৰিলে আপোনালোকে ইয়াতে পাব 81 ঠিক আছে তেতিয়া হলে ইয়াতে চাব 27 প্লাস ইয়াতে কিমান হ'ব 9 হ'ব ঠিক আছে 27 + 9 কৰিলে আপোনালোকে স্কয়াৰ ৰুট অফ 36 পাব যেটোৰ आंसर আপোনালোকে 6 পাব গটিকে ইয়াৰ উত্তৰ কিমান হ'ব 6 হ'ব বুজি পালে এনেকুৱা টাইপত আপোনালোকে কৰিব লাগিব এইটো এটা দিয়া আছে এইটো আপোনালোকে ট্ৰাই কৰিব ঠিক আছে এটা আপোনালোকে ট্ৰাই কৰক তাৰ পাছত এটা আপোনালোকে প্ৰথমতে ভিডিওটো পজ কৰি আপোনালোকে কৰি आंसरটো চাওক ঠিক আছে এতিয়া চাব ঠিক তেনেদৰে মই ভিতৰটো প্ৰথমতে কৰিম ইয়াতে আউটসাইডৰখিনি মই লিখি লৈছো জাস্ট ঠিক আছে ইয়াতে 14 দেন আপোনালোকে জানে যে স্কয়াৰ ৰুট অফ 121 হয় আপোনাৰ 11 হয় ঠিক আছে এন্ড নেক্সট চাব ইয়াতে আপোনালোকে 63 মাইনাস স্কয়াৰ ৰুট অফ 201 এন্ড ইয়াতে যেতিয়া আপোনালোকে এটো মাইনাস কৰে 14 + 11 কৰিলে আপোনালোকে কিমান পাব স্কয়াৰ ৰুট অফ 25 পাব ঠিক আছে এতে ইয়াতে চাব আপোনালোকে 63 and square root of ইয়াতে যদি 201 minus 5 25 ৰ স্কয়াৰ ৰুট হয় আপোনাৰ 5 ঠিক আছে গটিকে এইটো যেতিয়া আপোনালোকে মাইনাস কৰিব মাইনাস কৰাৰ পিছত আপোনালোকে কিমান পাব ইয়াতে আপোনালোকে 196 যদি আপোনালোকে মাইনাস কৰে এটা সৰি ইয়াতে স্কয়াৰ ৰুট এটা থাকিব ঠিক আছে কাৰণ 201 minus 5 কৰিলে 196 হ'ব স্কয়াৰ ৰুট অফ 196 and স্কয়াৰ ৰুট অফ 196 হয় আপোনাৰ 14 ঠিক আছে কিমান হয় 14 and যেতিয়া 14 টো ইয়াৰ পৰা মাইনাস কৰিব আপোনালোকে স্কয়াৰ ৰুট অফ 49 পাব যেটোৰ आंसर হ'ব আপোনালোকৰ 7 ইয়াৰ आंसर কিমান হ'ব আপোনালোকৰ 7 ঠিক আছে এটা নেক্সট এটা টাইপ আছে এটো এটা বেলেগ টাইপ হয় ঠিক আছে এটো খুবেই ইম্পৰ্টেন্ট হয় চাব এটো অকনমান টাফ হ'ব পাৰে কিন্তু আপোনালোকে বুজি চাব ইয়াতে এটো যদি মই কোনো এটা আগৰ জিবান বিলাক টাইপ আছে হিটোৰ কোনো এটা পৰা দেখিবলৈ পোৱা নাযায় ঠিক আছে যদি এনেকুৱা থাকে তেতিয়া হলে আপোনালোকে চাব এটো এটা ফৰ্মুলা a + b হোল স্কয়াৰ আপোনালোকে জানিব লাগিব a + b হোল স্কয়াৰ ইকুৱেলছ অলৰেডি সকলোৱে জানে সাগে a² + b² + 2ab ঠিক আছে
এইটো এটা ফৰ্মুলা হয় এইটো ফৰ্মুলাত মই পেলাবলৈ চেষ্টা কৰিম ঠিক আছে কেনেকৈ পেলাম ইয়াতে চাব আপোনালোকে এই যিটো নাম্বাৰ দিয়া থাকিব হেতুক আপোনালোকে চাব এটা পূৰ্ণবৰ্গ আৰু প্লাস সামথিং মানে পূৰ্ণবৰ্গ মানে কি হয় চাব ইয়াতে 7ক কি লিখিব পাৰো 4 + 3 লিখিব পাৰো 4 + 3 এইটো চালে আপোনালোকে গম পাব যদি এইটো স্কয়াৰ ৰুট অফ যিমান থাকে স্কয়াৰ ৰুট অফ 3 আছে গটিকে 3 টো ইয়াতে আহিবই বুজি পালে গটিকে ইয়াতে 3 মই দিবই লাগিব ঠিক আছে তাৰ পিছত কিমান বাকি থাকিল ইয়াতে 4 বাকি থাকিল গটিকে 4 তাৰ পিছত মই এইটো সেম 4 স্কয়াৰ ৰুট অফ 3 লিখি ললো ঠিক আছে এটোত একো প্ৰবলেম হোৱা নাই আগটো আহে কাৰণ 3 + 4 কিমান হ'ব 7 ঠিক আছে এইবাৰ আমি ফৰ্মুলা পেলাবলৈ চেষ্টা কৰিম কেনেকৈ লিখিম ইয়াতে চাব আপোনালোকে এইটো 3 টো কেনেকৈ লিখিব পাৰে স্কয়াৰ ৰুট অফ 3 স্কয়াৰ দেন আপোনালোকে এইটো কিমান 4 ক কেনেকৈ লিখিব পাৰে 2 স্কয়াৰ গটিকে মোৰ a স্কয়াৰ আৰু b স্কয়াৰ পালো এইটোক আপোনালোকে a ল'ব পাৰে এইটোক b ল'ব পাৰে নহলে এইটোক a এইটোক b ল'ব পাৰে একো প্ৰবলেম নাই ঠিক আছে তাৰ পিছত ফৰ্মুলা ওয়াইজ কি বহাব লাগে 2ab 2 ইনটু সাপোজ যদি মই এইটো লিখো স্কয়াৰ ৰুট অফ 3 টু a লৈছো যেহেতু ইয়াতে স্কয়াৰ ৰুট অফ 3 এন্ড b কিমান হয় আপোনাৰ এই ভিতৰটো আহিব স্কয়াৰ ৰুট নাহে গটিকে 2 আহিব 2 আহিল এটা পূৰণ কৰি চাব আপোনালোকৰ সেম আহি গল ঠিক আছে 3 স্কয়াৰ কৰিলে 3 আহিব দেন 2 স্কয়াৰ কৰিলে 4 এন্ড এইটো পূৰণ কৰি চাওক একে আহিব 4√3 আহি গল গটিকে এইটো কোনটো ফৰ্মুলাত আহি গল এইটো ফৰ্মুলাত আহি গল গটিকে আমি কি লিখিম a + b হোল স্কয়াৰ আমি ওলটাকে আহিম a + b হোল স্কয়াৰ a মানে স্কয়াৰ ৰুট অফ 3 b মানে 2 গটিকে একচুয়ালি নাম্বাৰটো প্ৰথমতে লিখিব লাগে তাৰ পিছত স্কয়াৰ ৰুটৰ ভ্যালু বিলাক লাগে গটিকে মই এটা কাম কৰিম 2 আগত লিখিম ঠিক আছে 2 টুক a লম আৰু এইটোক b লম ঠিক আছে দেন a + b হোল স্কয়াৰ এটা আপোনালোকে অলৰেডি গম পায় যে স্কয়াৰ এন্ড স্কয়াৰ ৰুট কেনসেল হৈ যায় গটিকে এইটো কেনসেল হৈ যাব ইয়াৰ লগত গটিকে ইয়াতে आंसर কিমান থাকিব 2 স্কয়াৰ ৰুট অফ 3 এইটো হয় এইটোৰ आंसर এইটো বৰ্গমূল এইটো হ'ব ঠিক আছে এটা চাব আপোনালোকে এইখিনিটো মই কৈ দিলো ঠিক আছে আপোনালোকে বুজি পালে এইখিনি কেনেকৈ আহিল आंसर গটিকে এইটো যেটো মেথছ আছে চাব ইয়াতে অলৰেডি আপোনালোকে এই সেম প্ৰসেসটো ইয়াতে কৰিব লাগিব কাৰণ ইয়াতে চাব প্লাস মাইনাস মিক্স হৈ আছে মানে আমি ভিতৰটোৰ পৰা আহিব লাগিব প্লাস মাইনাস মিক্স হৈ আছে মানে আমি ভিতৰটোৰ পৰা আহিব লাগিব ইয়াতে চাব আপোনালোকে এইখিনি ভ্যালু মই আপোনালোক কেনেকৈ উলিয়াব লাগে মই ইয়াতে শিকাই দিছো এতিয়া সেম প্ৰসেস আপোনালোকে এইটো সাইডত কৰি লব ইয়াৰ आंसरটো মই এতিয়া এই ডখৰৰ आंसरটো মই কি লিখিব পাৰো ইয়াতে 2 + √3 কাৰণ মই অলৰেডি কৈলো আপোনালোকে গম পালে ঠিক আছে গটিকে এইটো একো নাই মাজত গটিকে এইটো পূৰণ হ'ব গটিকে ব্ৰেকেট দিছো ঠিক আছে এটা ইয়াতে চাব আপোনালোকে 14 দেন আকৌ আগৰ নিচিনাকে মই ভিতৰখিনি লিখিম এতিয়া -2 স্কয়াৰ ৰুট অফ 3 প্লাস 2 ইনটু ইয়াতে চাব আপোনালোকে 2 ইনটু 2 যদি কৰো মই ইয়াতে 2 ইনটু 2 কৰিলে মোৰ কিমান হ'ব ইয়াতে 4 হ'ব হয় না 2 ইনটু 2 যদি কৰো মই ইয়াতে 4 হ'ব এন্ড 2 ইনটু স্কয়াৰ ৰুট অফ 3 2√3 হ'ব ঠিক আছে ইয়াতে চাব ইয়াতে প্লাস আছে ইয়াতে মাইনাস আছে সেম ভ্যালু গটিকে এইটো কেনসেল হৈ গল ঠিক আছে এতিয়া চাব আপোনালোকে ইয়াতে স্কয়াৰ ৰুট অফ 14 আৰু ইয়াতে স্কয়াৰ ৰুট অফ ভিতৰত কিমান থাকিল 4 4 ৰ বৰ্গমূল কৰিলে কিমান পাম আমি 2 গটিকে ইয়াতে কিমান 14 + 2 16 ৰ বৰ্গমূল কিমান হ'ব आंसर হ'ব ইয়াতে 4 গটিকে ইয়াতে आंसर কিমান হ'ব আপোনালোকৰ ইয়াতে आंसर হ'ব আপোনালোকৰ 4 এটা নেক্সট কোৱেশ্চনটো লৈ আইছো নেক্সট কোৱেশ্চনটো আপোনালোকে কেনেকৈ কৰিব ইয়াতে চাব দুটা বেলেগ বেলেগ মিক্স হৈ আছে এবাৰ কি দিয়া আছে ইয়াতে এবাৰ স্কয়াৰ ৰুট দিয়া আছে আৰু এবাৰ চাব আপোনালোকে কিউব ৰুট দিয়া আছে হয় না এবাৰ স্কয়াৰ ৰুট এবাৰ কিউব ৰুট দিয়া আছে গতিকে আমি এটা কাম কৰো এইটো আমি গোটেই ভ্যালুটো এজ এ x লেট কৰো প্ৰথমতে চাব বৰ্গমূল যেতিয়া আপোনালোকে ৰিমুভ কৰিব বিচাৰে তেতিয়া বৰ্গ কৰিব লাগে মানে এই স্কয়াৰ ৰুটটো ৰিমুভ কৰিব কাৰণে আমি দুটা সাইডতে স্কয়াৰ কৰিম গতিকে যেতিয়া আমি স্কয়াৰ কৰিম তেতিয়া এই বৰ্গমূল যেতিয়া আমি ইয়াতে স্কয়াৰ কৰিলো ইয়াতে স্কয়াৰ কৰিলে কি হ'ব ইয়াতে এটা আমাৰ যেতিয়া আমি ইয়াতে স্কয়াৰ কৰিম এই এটা 2 আহিব এই 2 আৰু এইটো এই বৰ্গমূল সাইনটো কেনসেল হৈ যাব গটিকে আমাৰ বাকি কি থাকিব ইয়াতে এনেকে বাকি থাকিব এইখিনি ভ্যালু ইয়াতে বাকি ৰৈ যাব ঠিক আছে দেন আগৰ নিচিনাকে এইখিনি লিখিব পাৰো মই এতিয়া আগৰ ভ্যালুখিনি লিখিব পাৰো হয় না এনেকে আহি গল ঠিক আছে ইয়াৰ পৰা আপোনাৰ যেটো বৰ্গমূল ফাৰ্স্ট বৰ্গমূল হেতু ৰিমুভ হৈ গল এতিয়া চাব ইয়াতে কি আছে কিউব ৰুট এই 3 টো ইয়াৰ মাজত আছে দেই এই কিউব ৰুটটো ৰিমুভ কৰিবৰ কাৰণে যেনেকে বৰ্গমূল আপোনালোকে যাব এইটোৰ মিনিং কি হয় সাপোজ যদি এইটো a আছে কিবা এটা নাম্বাৰ হল এইটোৰ যদি আমি ৰিমুভ কৰো ইয়াৰ পাৱাৰ হাফ হয় আৰু যদি কিবা এটা নাম্বাৰ এনেকে আছে ইয়াতে 3 আছে গটিকে ইয়াৰ পাৱাৰ কি হ'ব 1/3 মনত ৰাখিব গটিকে ইয়াক যদি আমি যেতে ৰিমুভ কৰিম ইয়াৰ লগত 3 পূৰণ কৰিব লাগে না তাৰ মানে কিউব কৰিব লাগিব এতিয়া আমি এই যেটো ভ্যালু আছে এইটোৰ আকৌ মই কিউব কৰিম মানে কিউব মানে দুটা সাইডত কিউব আহিব ঠিক আছে কিউব যেতিয়া আহিব চাও এইটো কিন্তু বাহিৰত থাকি গল গটিকে যেতিয়া কিউব কৰিম ইয়াৰ ওপৰত কিউব এটা আহিব আৰু যিমানখিনি ভ্যালু থাকিব এইখিনি ভ্যালুৰ মাজত ইয়াতে কিমান হ'ব এইখিনি গোটেইখিনি আহি গল কিউব এই 2 বাহিৰত আছে এইখিনি গটিকে 2 ইনটু কিউব হ'ব 2 কিউব হলে 8 হ'ব আৰু এই যেটো কিউব ৰুট আছে 3 আৰু এইটো কেনসেল হৈ যাব এইটো আৰু এইখিনি কেনসেল হৈ গল ঠিক আছে গটিকে ইয়াতে মই কি লিখিব পাৰো 4 লিখিব পাৰো আৰু বাকিখিনি সেম হৈ যাব বাকিখিনি এতিয়া সেম হৈ যাব এনেকে
এতিয়া চাব আপোনালোকে এইটো যদি মাল্টিপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে x⁶ পাব ইয়াতে 2³ মানে 8 × 4 থাকিলে আৰু এইখিনি চাব আপোনালোকৰ আগৰখিনিয়ে হ'ল কাৰণ এইটো ডট আছে না কণ্টিনিউ এইটোৱে আহি থাকিব মানে ঠিক আছে তাৰ মানে এইখিনি ভ্যালু মই কি লিখিব পাৰো এতিয়া মই এইখিনি ভ্যালু x লিখিব পাৰো কাৰণ মই তো x লেট কৰিছিলো এইখিনি ভ্যালু ঠিক আছে গতিকে x যেতিয়া লেট কৰিম এইটো যেতিয়া ইফালে আহিব তেতিয়াহ'লে এটা পাৱাৰ কমি যাব কাৰণ ইয়াতে এটা পাৱাৰ আছে এটো মাইনাস হৈ যাব দেন ইয়াতে পাম মই x⁵ এন্ড এটো 32 মই কেনেকৈ লিখিব পাৰো 2 ৰ পাৱাৰ 5 লিখিব পাৰো গতিকে এই 5 এন্ড এই 5 টো কেনসেল হৈ গল x ৰ ভ্যালু কিমান পালো মই 2 x ৰ ভ্যালু কিমান পালো মই 2 মানে এই x ৰ ঠাইত মই এটা 2 লিখিব পাৰো মানে এইখিনিৰ ভ্যালু কিমান আহি গল 2 আহি গল গতিকে এনসার কিমান হ'ব ইয়াতে গতিকে এনসার কিমান হ'ব ইয়াতে 2 ঠিক আছে আশা কৰো আপোনালোকে আজি যেটো এটো কিউব ৰুট এন্ড স্কয়াৰ ৰুটৰ যিবিলাক শৰ্ট ট্ৰিক আছে গটেখিনি আপোনালোকে ভালদৰে বুজি পালে ঠিক আছে আৰু এইখিনি এই মোটামুটি গটেখিনি টাইপ মই ইয়াতে ইনক্লুড কৰিছো গটিকে আপোনালোকে এইবোৰৰ ভিতৰত যিকোনো এটা কোৱেশ্চন অহাৰ চান্সেস খুবে আছে আৰু আপোনালোকে এইখিনি ঘৰত ভালদৰে প্ৰেক্টিস কৰিব ঠিক আছে আৰু যি সকলে নতুনকৈ আহিছে তেওঁলোকে কিবা দিহা পৰামৰ্শ থাকিলে কমেন্টছত জনাব আৰু আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব ঠিক আছে আপোনালোকে ভিডিও ভিউজটো বহুত হৈ থাকে কিন্তু কেতিয়াবা লাইক কৰিবলৈ আপোনালোকে পাহৰি যায় গটিকে আপোনালোকে যদি বিচাৰে মোৰ চেনেলটো অকৰমা গ্ৰহক আৰু আপোনালোকৰ ওচৰত ভাল ভাল ভিডিও লৈ আহিব পাৰো তেতিয়াহলে আপোনালোকে নিশ্চয়কৈ লাইক কৰিব আৰু কিবা যদি আপোনালোকৰ কিবা প্ৰশ্ন বা কিবা এটা থাকে তেতিয়াহলে কমেন্টছত জনাব ঠিক আছে আৰু যি সকলে নতুনকৈ আহিছে তেওঁলোকে নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিওবোৰ চোৱাৰ বাবে অশেষ ধন্যবাদ